Welcome to my YouTube channel, Abhijit Blogs. আজি হল মহাশিবৰাত্ৰিৰ উৎসৱ আৰু এই মহাশিবৰাত্ৰিত খুব আনন্দ উল্লাসেৰে পূজা উদযাপন কৰা হয় আৰু এই মহাশিবৰাত্ৰিত সকলোৱে অতি ভক্তিৰে যেন মহাদেৱৰ পৰা আশীৰ্বাদ লৈ আৰু জীৱনৰ পথত আগুৱাই যোৱাৰ কাৰণে এটি প্ৰাৰ্থনা কৰে যেন আৰু এই মহাশিবৰাত্ৰিত আজিৰ দিনটো কিছু পৰিমাণে হ'লেও ভাং খোৱা যায় বা ঘোটা খোৱা যায় এইবোৰ বেছিকৈ নাখাব কাৰণ বেছিকৈ খালে ক্ষতি হ'ব পাৰে আৰু আপোনালোকক আৰু আজি এই দিনটোতেই মহাদেৱ আৰু পাৰ্বতী বিবাহত আবদ্ধ হয় সেইকাৰণে আজিৰ দিনটো শিৱৰাত্ৰি হিচাপে পালন কৰা হয় এইখিনিকে মই মোৰ এই আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ হ্যাপি শিৱৰাত্ৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই জয় হিন্দ